প্ৰশ্নটো হ'ল অসমৰ জনসাধাৰণৰ চৰকাৰ বুলিলে কোন ৰাজৰ সময়ক বুজায়? আপোনালোকৰ অপশ্যন হ'ল এ কোচ সাম্ৰাজ্য, বি আহোম সাম্ৰাজ্য, চি পাল সাম্ৰাজ্য, ডি তিৱা ৰাজত্ব। উত্তৰটো হ'ল আহোম সাম্ৰাজ্য। প্ৰশ্ন হ'ল মুছলমানে অসম আক্ৰমণ কেইবাৰ কৰিছিল? অপশ্যন হ'ল এ 12 বাৰ, বি 15 বাৰ, চি 17 বাৰ, ডি 19 বাৰ। উত্তৰটো হ'ল 17 বাৰ। প্ৰশ্ন হ'ল ইংৰাজে ডাক প্ৰথা বিলুপ্তি কিমান চনত ঘটায়? অপশ্যন হ'ল এ 1833, বি 1843, চি 1853, ডি 1863। উত্তৰটো হ'ল 1843। নেক্সট প্ৰশ্নটো হ'ল ভাৰতৰ সংবিধানৰ খচৰা সমিতিৰ সভাপতি কোন আছিল? অপশ্যন হ'ল এ জৱাহৰলাল নেহৰু, বি চৰ্দাৰ পেটেল, চি বি আৰ আম্বেদকাৰ, ডি ৰাজেন্দ্ৰ প্ৰসাদ। উত্তৰটো হ'ল বি আৰ আম্বেদকাৰ। নেক্সট প্ৰশ্নটো হ'ল চুকাফাই কোন চনত অসমত আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰে? অপশ্যন হ'ল এ 1226, বি 1228, চি 1230, ডি 1232 চন। উত্তৰটো হ'ল 1228 চন। প্ৰশ্নটো হ'ল যোৰহাটৰ সাৰ্বজনিক সভাৰ জন্ম কিমান চনত হৈছিল? আপোনালোকৰ অপশ্যন হ'ল এ 1879, বি 1882, চি 1884, ডি 1890। উত্তৰটো হ'ল 1884। নেক্সট প্ৰশ্নটো হ'ল কোনগৰাকী আহোমৰ ৰজা ব্ৰিটিছৰ কৰতলীয়া আছিল? আপোনালোকৰ অপশ্যন হ'ল এ গদাধৰ সিংহ, বি ৰুদ্ৰ সিংহ, চি পুৰন্দৰ সিংহ, ডি লক্ষী সিংহ। উত্তৰটো হ'ল পুৰন্দৰ সিংহ। নেক্সট প্ৰশ্নটো হ'ল অসমৰ প্ৰথম লিখিত ইতিহাস বুৰঞ্জী কোনে আৰম্ভ কৰিছিল? আপোনালোকৰ অপশ্যন হ'ল এ বড়োফিছা বংশ, বি কোচ সাম্ৰাজ্য, চি আহোমসকল, ডি পাল বংশ। উত্তৰটো হ'ল আহোমসকল। নেক্সট প্ৰশ্নটো হ'ল অসমৰ প্ৰথম আহোমৰ ৰজা কোন আছিল? আপোনালোকৰ অপশ্যন হ'ল এ চুকাফা, বি ৰুদ্ৰ সিংহ, চি প্ৰতাপ সিংহ, ডি গদাধৰ সিংহ। উত্তৰটো হ'ল চুকাফা। নেক্সট প্ৰশ্নটো হ'ল সত্ৰ সংস্কৃতিৰ জন্মদাতা কোন? আপোনালোকৰ অপশ্যন হ'ল এ মাধৱদেৱ, বি দিগন্ত বৰুৱা, চি শ্ৰীমন্ত শংকৰদেৱ, ডি অনিৰুদ্ধ দেৱগোহাঁই। বন্ধু বান্ধৱীসকল আপোনালোকে কেইটা প্ৰশ্নৰ উত্তৰ পাৰিলে কমেণ্টত জনাব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো ভাল লাগিলে যদি ভিডিঅ'ত লাইক এটা কৰিব। উত্তৰটো হ'ল শ্ৰীমন্ত শংকৰদেৱ।